ঠিক আছে পাছফালে দেই ৰেডি হাই নমস্কাৰ ৱেলকাম টু মাই ইউটিউব চেনেল অসমৰ ব্লগ তো আজি আকৌ নতুন এটা ব্লগলৈ চবকে স্বাগতম জনাইছোঁ তো আজি আমাৰ শ্বুটিঙৰ 5 নম্বৰ দিন তো 5 নম্বৰ দিন মানে আৰু বেছি নাই চাগে শ্বৰ্ট ফিল্মখনৰ 80% মান হৈ গ'ল আৰু 20% মান আছে তো এতিয়া শ্বুটিং লোকেশ্যন আহিছোঁ এইফালে ধাননিৰ মাজত কিবা কৰিব চাগে মনোজা নামি গৈছে এইপিনে মনোজা নামি গৈছে এই কথা পাতিবৰ কাৰণে তো এতিয়া হ'ব শ্বুটিং আকৌ ধুনীয়া শ্বৰ্ট ফিল্ম আহিছে চাব আপোনালোকে কেনেকুৱা লাগে জনাব চাই লওক ভিডিঅ'টো ইয়াৰ পূৰা ধাননিৰ শ্বুট লৈ আছে এতিয়া মনোজা বহি আছে এইফালে জেগাটা ভাল পালে খালি ৰাতি আছে আড্ডা মাৰি ভাল লাগিব গৈ থাকা মোক নকয় দেখিছ নিজৰ মই নিজৰ হৈ দিয়া কোনে নিজৰ তই নিজৰ হ'লেও হ'ব কৈছে একেটা কথা ন হেনো হ'ব মোৰ জেগাত ভাইটো ল'ব নোৱাৰে দে বাই 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 লগ পাম 17 তাৰিখলৈ ৰাস্তাটো কেতিয়া ভাল হ'ব নে এইটো হ'ব ন অঁ এতিয়া 3 নম্বৰতে খোজকাঢ়ি গৈ আছোঁ মই ৰিফ্লেক্টৰখন লৈ আছোঁ মনোজ দা আমাক ইমান ধুনীয়া লোকেশ্যন এটা ওলাই আহিছে নহয় দেখাই আছোঁ বহুত ধুনীয়া এইবিলাক চাইডত নদী এখনো আছে ধুনীয়া পথাৰ পৰিৱেশ এইটো একচুৱেলি কবৰস্থান হয় চাগে দেই হয় আগত চোৱা কবৰস্থান হয় এইটো কি ধুনীয়া এটা পৰিৱেশ এইফালে এখন নদী আছে এইফালে বাছা গৈ আছে এইফালে মনোজ দাহঁত তো বহুত ভাল লাগিছে এইকেইদিনতে যাম আমি অৰুণাচল চাবলৈ অৰুণাচলতে আছোঁ বৰ্তমান কিন্তু অৰুণাচল মানে পাছিঘাট যাম আমি পাছিঘাট বৰ্ডাৰ কেনেকৈ ঘূৰিব যাম এইখন অৰুণাচলৰ পাহাৰখন হয় এখন বেছি দূৰ নহয় খুব বেছি 40-50 কিলোমিটাৰমান হ'ব তো তাত যাম আমি বেগ এটা মাৰ কি কৰা সোনকালে কৰ কেমেৰা ঠিক কৰি হোৱা নাই কোন গ'ল তো ৰিহাৰ্চেল কৰ ততে আমি কালি সেইটা শুটিং কৰিছিলো সেইটো কৰ সেইটো গাড়ী কেইটা গৈ আছে দেখিছা পুতলি ফটো কেনেকে মায় না আমাৰ অলপ এইখনৰ পৰা লওঁ কলাৰৰ পৰা অলপ কি ধুনীয়া ফটো হৈছে কি আমি আহিছোঁ আজি বৰমন্দাৰ ঘৰলৈ বৰমন্দাই আজি আমাৰ ঘৰলৈ আহিছে যিহেতু ভাইটিয়ে আমাৰ ভঙা চিঙা ঘৰখন নহয় দিয়া ঘৰে আনো কি এইটো বৰমন্দাৰ ৰুম একো নাই দিয়া বালি হৈ আছে আহি ভাল লাগিছে বহুত মানে ইয়াত আহি বহুত ফূৰ্তি কৰিছো মানে গম পাইছেনে তাতে হয় না তুমি নিজে কোৱাচোন ফূৰ্তি কৰিছো ঘৰলে মানে মনতে পৰা নাই মা বাবা যদি ফোন কৰে তেতিয়াহে ফোন কৰে মই নিজে ফোন কৰাই নাই এতিয়ালৈকে মানে ভাল লাগিছে ইয়াত আহি এইপিনে আমাৰ মিথুন দা আমাক লগ পাই কেনেকুৱা লাগিছে বহুত আচ্ছা লাগে না এক্সপিৰিয়েঞ্চ কৰিলো চাই মদ আজিলে খাই পোৱা নাই তো কালি খাইছিলো অলপ তো আজি আকৌ অলপ কৈছে তো আজি খাম এতিয়া তো কেনেকুৱা টেষ্টটো কেনেকুৱা কৰিছে মিঠা ধুনীয়া টেষ্ট ধুনীয়া মিঠা
বাছাৰা এইটো বেলেগ বেয়া বস্তু নহয় য়েছ য়েছ বেয়া বস্তু নাই বেয়া বস্তু বুলি তুমি আকৌ কিবা এটা শব্দ ক'লা যে বৰ্মন চুলাই ৰে সেইটো চাইমত হয় কিন্তু মই কথাটো শুনো বেহুচ হৈ যোৱা নাছিলো এয়া কেৱল তোমাৰ প্ৰেম নহয় নে এয়া কেৱল তোমাৰ সেই প্ৰেমৰ কাৰণে জানা পহেলিকা বহুত শুনিলো মানে আচলতে আমাৰ গোটেই মনকেইটাই আছে মানে কি হ'ল মানে চাহ এখন খাইছো মোক চবে জোৰ বস্তি খুৱাইছে খাদ্য খাইছো জানা তো ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব তো আজিলে বাই বাই